হাই ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? তো আজি নতুন এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ বাবে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আজিৰ টপিকসটো হ'ল আমাৰ যে ইউটিউবে বোলে মানে আমাৰ ছাবস্ক্ৰাইব হাইট অপশ্যন যেটো আছিল এই অপশ্যনটো আমাৰ পৰা নাইকিয়া কৰি দিব। এইটো অলৰেডি ইউটিউবে আপডেট দিছে। মই আপডেটটো যোৱাকালি চাইছোঁ, কিন্তু আপোনালোকে আপডেট কৰিব পৰা নাই, মোৰ অলপ অসুবিধা আছিল। তো আজি সেইটো মানে আপোনালোকক বিশ্লেষণ কৰিব। একচুৱেলি মোৰ এই চেনেলটো টেকনিকেল চেনেল নহয়, আৰু যাৰ বাবে মই মানে প্ৰত্যেকটা বস্তু আপোনালোক বিশ্লেষণ কৰি নেদেখাওঁ। মোৰ এইটো চেনেল যেটো হয় এইটো মানে টেকনিকেল চেনেল নহয়, আৰু মানে মই এইকাৰণে এইটো মানে বিশ্লেষণ কৰি নেদেখাওঁ। তো আপোনালোকে চাই আছে স্ক্ৰীনত এই অপশ্যনটো, যেটো অপশ্যন এই যে মানে ছাবস্ক্ৰাইব হাইট কৰিব পৰা গৈছিল আগতে, কিন্তু এতিয়াৰ পৰা মানে জুলাই মাহৰ 29 তাৰিখৰ পৰা আৰু মানে এই অপশ্যনটো নাথাকে। তেতিয়া প্ৰব্লেম হ'ল কি জানেনে? অপশ্যনটো নাই, ইউটিউবৰতো একো প্ৰব্লেম নাই। প্ৰব্লেম হ'ল আমাৰ নিচিনা সৰু সুৰা ইউটিউবাৰবিলাকৰ। কিয়নো চাওক এটা বস্তু, আজিকালি কি হৈছে যে আপুনি চাগে কিবা এটা বস্তু যদি কিনিব খোজে, যদি অনলাইনৰ পৰা কিবা এটা বস্তু কিনিব খোজে, চাওক এটা শ্বুজ কিনিব, কিবা এটা কিনিব, সেইটো মানে কিনাৰ আগতে আপুনি কি কৰে? আমাজন, ফ্লিপকাৰ্ট, যিবিলাক যে ডাঙৰ যিবিলাক ছাইট আছে, এমাজন হওক, ফ্লিপকাৰ্ট হওক, যিবিলাক ডাঙৰ ছাইটত আছে, এইবিলাক ছাইটৰ পৰা আপোনালোকে কিবা যদি এটা কিনিব খোজে, তেন্তে কি কৰে? আগতে বস্তুটো ৰেটিং চাই যে এই বস্তুটোৰ ৰেটিং কিমান আছে, 2.3 না 3.5 না 4.5, এনেকুৱা ৰেটিংটো চায়, আৰু মানুহৰ কমেণ্টবিলাক চায়। এইবিলাক চোৱাৰ পিছতহে বস্তুটো অৰ্ডাৰ কৰে। যদি মানে বস্তু এটা বেয়াও হয়, যদি মানুহে সেইটো ৰিভিউ যদি ভাল দিয়ে, তেন্তে সেইটো মানে অৰ্ডাৰ কৰে। আৰু যদি মানে বস্তু এটা ভাল হয়, ৰিভিউটো যদি বেয়া হয়, তেন্তে মানে সেই বস্তুটো আৰু অৰ্ডাৰ নকৰে। তো আজিকালি এনেকুৱা হৈ গ'ল। তো এতিয়া ইউটিউবে যেটো আমাৰ মানে আপডেট কৰি দিলে, তো আমাৰ নিচিনা সৰু ইউটিউবাৰবিলাকৰ তেনেকুৱা হৈ যাব। যিটো ডাঙৰ চেনেল আছে, সিহঁতৰতো মানে ছাবস্ক্ৰাইবাৰ বহুত। তো মানুহে আগতে আহি কেনে চেনেলটো চায় যে কি চেনেলটোৰ মানে ছাবস্ক্ৰাইবাৰ কেনেকুৱা, ছাবস্ক্ৰাইবাৰ বহুত আছে, তেন্তে মানে ভাবে যে নহয় এই নিশ্চয় ইয়াৰ মানে কিবা কণ্টেণ্ট আছে যাৰ কাৰণে ইমান ছাবস্ক্ৰাইবাৰ, সেই ভিডিঅ'টো চায়। কিন্তু আমাৰ নিচিনা যেতিয়া সৰু সুৰা ইউটিউবাৰবিলাকৰ আছে যে ছাবস্ক্ৰাইবাৰে নাই, অলপ ছাবস্ক্ৰাইবাৰ, মানে ভিডিঅ'টো নাচায়, গুচি যায়। কি কৰিব, ইয়াৰ কোনো মানে স্কিলে নাই, মানে সেইটো ভাবি কিনে বহুত মানে তাৰ পৰা গুচি যায়। তো এই অপশ্যনটো আমাৰ মানে এই যিটো মানে ইউটিউবে যিটো অপশ্যনটো মানে নাইকিয়া কৰি দিব, এই নাইকিয়া কৰাত মানে প্ৰব্লেমটো আমাৰ হ'ব, আমাৰ নিচিনা সৰু সুৰা ইউটিউবাৰবিলাকৰ প্ৰব্লেম হ'ব। কিন্তু ডাঙৰ ইউটিউবাৰবিলাকৰ এইটো প্ৰব্লেম নহয়। সেই সকলো ইউটিউবাৰে মানে এইটো বস্তুটো সকলো ইউটিউবাৰে মানে কনফিউজন হৈ আছে যে ইউটিউবে বস্তুটো নাইকিয়া কৰি দিলে আৰু মানে আমাৰ নিচিনা মানে কি হ'ব এতিয়া, মানে আমাৰ ভিডিঅ'বিলাক কোনে চাব? বন্ধুসকল, মই এটা কথা ক'ব খুজিছোঁ আপোনালোকক, তো ইউটিউবে যিটোৱে কৰক, আপোনাৰ কি? আপুনি কি ছাবস্ক্ৰাইব খোজে নহয় ভিউজ খোজে? আপোনাৰ মেইন উদ্দেশ্য হ'ল আপোনাৰ কণ্টেণ্টটো। মই মানে আজিও সেই কথাটো কৈ আছোঁ যে আপোনাৰ এই ছাবস্ক্ৰাইবাৰ যিটো মানে অপশ্যন আছে ন, এই ছাবস্ক্ৰাইব হাইট অপশ্যনটো, এইটো থাক বা নাথাক, এইটো আমাৰ মানে চাবলগীয়া দিশ নহয়। মেইন আমাৰ দিশটো হ'ল কি, মই কেনেকুৱা কৰি প্ৰেজেণ্ট কৰিব পাৰি, এইটোৱে মেটাৰ কৰে ন ইউটিউবত। আপোনাৰ ছাবস্ক্ৰাইব কেইটা হ'ল, আপোনাৰ ভিউজ কেইটা আহিল, এইটো মেটাৰ। আপুনি যদি এইটো ভাবি থাকে যে আপোনাৰ মানে ছাবস্ক্ৰাইবাৰ নাই, ভিউজ নাই, ভিডিঅ' নেদায়, তেন্তেতো আপুনি মানে কি ক'ম আৰু, ছাবস্ক্ৰাইবাৰ ভিউজৰ কাৰণে যদি আপুনি ভিডিঅ' বনায়, কেতিয়াও নহ'ব। একচুৱেলি মই ভিউজৰ কাৰণে ভিডিঅ' নবনাওঁ। যদি ভিউজৰ কাৰণে ভিডিঅ' বনালে হয়, বহুত ভিডিঅ' আছিল। কোনোবা এটা ৰ'ষ্টিং ভিডিঅ' বনাব পাৰিলেহেঁতেন, কোনোবা মানুহক লৈ এটা ৰ'ষ্টিং কৰিব পাৰে, কিবা এটা ভিডিঅ' বনাই দিব পাৰে। ভিউজ লাগে মোক। একচুৱেলি স্কিলটো কি সেইটো দেখাবলৈ চেষ্টা কৰিব লাগে যে স্কিলটো কি আমাৰ ভিতৰত। মই একচুৱেলি সকলোগিলা নাজানো, আপোনাতকৈ বহুত সৰু, মই ইমান নাজানো। মই যিমানখিনি জানো সেই জনা বস্তুখিনি আপোনালোকক মানে জনাই দিবলৈ চেষ্টা কৰোঁ, যে মই ইমানখিনি এই বস্তুখিনি আপোনালোকৰ সন্মুখত তুলি ধৰোঁ। মই যিমানখিনি জানো আপোনালোকে সেই বস্তুখিনি আপোনালোকৰ সন্মুখত তুলি ধৰোঁ। এনেকুৱা নহয় যে মই সকলোগিলা বস্তু জানো। তো গতিকে ছাবস্ক্ৰাইব হাইট হওক নহওক, এইটো আমাৰ মানে দেখিবলগীয়া বিষয় নহয়। প্ৰধান বিষয়টো হ'ল আমাৰ কি, যে আমি কেনেকুৱা ধৰণৰ ভিডিঅ' ক্ৰিয়েট কৰি আছোঁ, আমাৰ কণ্টেণ্টটো। আপোনালোকে কণ্টেণ্টৰ ওপৰত ফ'কাছ কৰক, ভিডিঅ'টো ভাল কৰিবলৈ মানে চেষ্টা কৰক। এইবিলাকতো মানে ইউটিউবৰতো ৰুলছ থাকিবই, আজি থাকিব, কালি এটা নতুন ৰুলছ আহি যাব। ইয়াৰ আগতে কেনেকুৱা ৰুলছ আছিল, যে মানে 2 বছৰ 5 বছৰ আগতে ইউটিউবত কেনেকুৱা ৰুল আছে। আপুনি যদি চেনেল খুলিছে, সেইদিনাৰ পৰা চেনেলটো মনিটাইজ হৈ গৈছে। নতুন কৰি আপোনাৰ মনিটাইজ কৰাৰ কোনো প্ৰয়োজনেই নাছিল। যে আপুনি যদি কিবা এটা চেনেল খুলিছে ন,
সেইদিনৰ পৰাই চেনেলটো মানে যিদিনা আপুনি চেনেলটো মানে ক্ৰিয়েট কৰিছে সেইদিনাই আপোনাৰ চেনেলটো মানে মনিটাইজ হৈ গ'ল। কিন্তু এতিয়াতো আৰু সেই বস্তুটো নাই ন, এতিয়াতো আপোনাৰ সেই বস্তুটো নাই যে আপুনি মানে চেনেল এটা ইউটিউবত ক্ৰিয়েট কৰিলে আৰু আপোনাৰ চেনেলটো মনিটাইজ। এতিয়াতো আৰু সেই বস্তুটো নাই। আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব আৰু 4000 ঘণ্টা ৱাচ টাইম হোৱাৰ পিছতহে আপোনাৰ মানে চেনেলটো মনিটাইজ কৰিব। এইটো এনেতো নহয় ন। গতিকে ৰুলছ এণ্ড ৰেগুলেশ্যন ইউটিউবত আহি থাকিব। আজি হয়তো ছাবস্ক্ৰাইবাৰ হাইট অপশ্যনটো গুচি গ'ল, ইউটিউবে কিবা নতুন এটা অপশ্যন দিব আৰু এইটো মানে ভাবি লৈ যদি মানে এই সৰু সুৰা ইউটিউবাৰবিলাকে যদি টেনশ্যনত পৰি থাকে, যে আপোনালোকে যদি টেনশ্যন কৰি থাকে যে মানে ইউটিউব ছাবস্ক্ৰাইব হাইটটো অপশ্যনটো গুচি গ'ল, এতিয়া আমাৰ ভিডিঅ' কোনে চাই, কোনে ছাবস্ক্ৰাইব কৰে আমাৰ চেনেল, এনেকুৱা নহয়। আপোনালোকে ভিডিঅ'ত ফ'কাছ কৰক, ভিডিঅ'টো মনোমোহা কৰাৰ চেষ্টা কৰক। এইটো ছাবস্ক্ৰাইবাৰ থাকক নাথাকক একো নহয়, আপোনাৰ সেইটো মেটাৰ নকৰিব। কেৱল আপোনাৰ স্কিলটোহে মেটাৰ কৰিব, যে আপুনি কেনেকৈ কৰি এটা বস্তু প্ৰেজেণ্ট কৰিব পাৰে। আপোনাৰ টেলেণ্টটোহে মানে এই মেটাৰ কৰে। আপোনাৰ টেলেণ্টৰ ওপৰত ছাবস্ক্ৰাইবাৰ আহে, এনেকুৱা নহয়। সেইটো মানে যিমান ডাঙৰ ইউটিউবাৰ হওক, আপোনাৰ টেলেণ্টৰ ওপৰতহে আপোনাৰ ছাবস্ক্ৰাইবাৰটো হ'ব। এইটো নহয় যে মানে ডাঙৰ চেনেলবিলাক মানুহে চায়, ডাঙৰ চেনেলবিলাক মানুহে চায়, কিন্তু সিহঁতৰ কিবা এটা কোৱালিটিৰ কাৰণে, মানে সিহঁতৰ কিবা এটা টেলেণ্টৰ কাৰণে আজি ইমান ডাঙৰ হৈ গৈছে। কি কৰিছে? আগতেতো সেইবিলাক মানে কিবা ৰিভিউজ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপলোড কৰিছিল ন। তো আপোনালোকে ভয় খাব নালাগে যে ইউটিউবে মানে এনেকুৱা অপশ্যনটো কিয় মানে আমাৰ পৰা নাখায়। বহুত ইউটিউবাৰ আছে এনেকুৱা, হয়তো চাগে ভাবি আছে যে মানে এই অপশ্যনটো আমাৰ পৰা নাহিয়া, মানে ইউটিউবে আমাক আপডেট কৰি দিলে তো আমাৰ তেতিয়া নহয়, একো নহ'ব। আপোনালোকে যেনেকুৱা কৰি ভাবি আছে যে মানে এইটো মানে এই অপশ্যনটো যোৱাৰ পিছত আৰু আমাৰ যে ছাবস্ক্ৰাইবাৰ নাই, আপোনাৰ ছাবস্ক্ৰাইবাৰ আহি যাব, ছাবস্ক্ৰাইবাৰ আহিব, সকলোগিলা আহিব। কেৱল আপোনাৰ কণ্টেণ্টত ফ'কাছ কৰক। আপোনালোকে ছাবস্ক্ৰাইবাৰৰ ওপৰত মানে বেছি ফ'কাছ নকৰিব আৰু ভিউজৰ ওপৰত ফ'কাছটো নকৰিব। আপোনালোকে কেৱল আপোনাৰ স্কিলৰ ওপৰত ফ'কাছ কৰক আৰু ভিডিঅ'টো মনোমোহা কৰাৰ চেষ্টা কৰক। আপোনাৰ ছাবস্ক্ৰাইবাৰ আপনে আহি যাব। এইটো মানে টেনশ্যন কৰা দৰকাৰ নাই। মই সকলো সময়তে এটা কথা কৈ থাকোঁ যে ভাইৰেল হ'বলৈ গ'লে আপুনি নিজে ভাইৰেল হ'ব নোৱাৰিব। এইটো ইউটিউবহে আপোনাক মানে ইউটিউবহে চুজ কৰিব লাগে। আপুনি যদি এনেকুৱা কৰি ভাবে যে মানে যিবিলাক মানে ডাঙৰ চেনেল বুলি মানে সিহঁতে মানে মটিভেশ্যন কথাবিলাক কৈ দিয়ে, সেইটো চাই কিনে ভাবে লাগছে যে মানে ইউটিউবে মানে মূৰ্খনি হয়। আপুনি এনেকুৱা বহুত ইউটিউবাৰ আছে যিবিলাক ফেইলিয়ৰ হৈছে। আপুনি চাব এবাৰ নেটত। মই নকওঁ যে মই সকলোগিলা জানো, আপোনালোকে চাব পাৰে এবাৰ ইউটিউবত মানে চাৰ্চ কৰি দিওঁ। বহুত এনেকুৱা ইউটিউবাৰ আছে যিবিলাক ছাকচেছ হোৱা নাই। গতিকে ইউটিউবে সেইটো ডিচাইড কৰে কাৰ চেনেলটো ভাইৰেল কৰিব নকৰিব। এইটো আপোনাৰ কণ্টেণ্টৰ ওপৰত, আপোনাৰ কামৰ ওপৰত ইউটিউবে সেইটো মানে ডিচাইড কৰিব। গতিকে টেনশ্যন কৰিব নালাগে। আপোনালোকে কেৱল ভিডিঅ'বিলাক ক্ৰিয়েট কৰি থাকক, ইমান মানে টেনশ্যন কৰিব নালাগে। এই ছাবস্ক্ৰাইবাৰ হাইট হওক নহওক, এইটোৰ ওপৰত টেনশ্যন নকৰিব, আপোনালোকৰ ভিডিঅ'বিলাক আহি যাব।